চিট্ৰাছিছ কিটচেনৰ আৰু এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আবেলিয়ে হ'ল 5টা বাজিব হ'ল। গৰম দিনত সেইটোৱে ভাল, বহুত দেৰিলৈকে দিন হৈ থাকে। মই গৰম দিনকেইটা সেইকাৰণে ভাল পাওঁ। আজি ব্লগটো আমি ৰাতিপুৱাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল ৰাতিপুৱাই আমাৰ মাজত অকণ ধুচুম লাগিলে। চিৰিয়াছকৈ নহয়, মানে কি হ'ল মিচিক পৰিলে, আৰু মিচিক পৰিলে আমাৰ মাজত সদায় অকণ নমতা নমতি নিচিনা হৈ যায় অকণমান দেৰি কাৰণে। আৰু সেইবোৰ কাৰণত থকা কাৰণে নে কি ব্লগটো কৰা নহ'লে আমাৰ ৰাতিপুৱাৰ পৰাই। আৰু আজি আমাৰ মিষ্টাৰ ভৰালী খেতিয়ক মুড অন হৈছে, পূৰা খেতিত লাগিছে আজি। আজি আমি কি পাচলি এবাৰ নিকিনিলেও হ'ব নেকি? আমি বেচিব পাৰিম নি বাৰু পাচলি? কৈ দিওঁ নি? আমাৰ ঘৰৰ পাচলি নতুনকৈ। আৰু মিচিক শুলে এতিয়া, সেইকাৰণে আমি দুটা বাহিৰলৈ আহিব পাৰিছোঁ। সি থকাহেঁতেন গোটেইখন দৌৰি ফুৰিলেহেঁতেন। ভালো লাগে এই সময়টোত ওলাই আহি পেলাই অকণমান। আৰু ধুচুম লাগিছোঁ বুলি কৈছিলোঁ যে এনেইহে কৈছোঁ, চিৰিয়াছকৈ নহয়। আমাৰ লাগিয়ে থাকে অকণ সকলোৰে লাগে চাগে, হাজবেণ্ড ৱাইফ, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সকলোৰে লাগে অকণমানকৈ। আমাৰো সেনেকুৱাই হয়। আৰু আমাৰ খেতিয়কে দেখিছে পূৰা চালনী আনি এতিয়া মাটি চালিব। মোৰ ওচৰত এখন মহ মৰা অস্ত্ৰ হয়, এখেতে কাম কৰিছে আৰু মই এখেতৰ চাৰিওফালে ঘূৰি মহ মাৰিছোঁ। দেখিছা তোমাক কাম ফেচিলিটি দিছোঁ মই? হা দেখিছা? মোৰ নিচিনা ৱাইফ ক'ত পাবা তুমি? এই চবৰে হাজবেণ্ডে কৰে সেই চব্জি। কোনে কাৰ হাজবেণ্ডে চব্জি কৰে বা মোক কমেণ্টত লিখিবচোন, তেতিয়াহে এখেতে গম পাব। কি গুটি হয়? গুটি চিনি নাপায়। দাংবডি নিব, দাংবডিও টেনশ্যন আছে। এই ৰংবোৰ কিয় কৰে বাৰু? ভালকৈ হ'বলৈ কৰে নে কিবা কাৰণ আছে? এইটো কি হয় গুটি? ভেন্দি গুটি। মোৰ ফেভৰেট হয়। তোমাৰ নিজৰ ফিংগাৰটো তোমাৰ ফেভৰেটে হ'ব ন? হ'ব। মোৰ গাত কাৰেণ্ট লাগিব। মই মাৰিছোঁ, তোমাৰ কাৰেণ্ট হোৱা নাই। সেইখনে কাৰেণ্ট মাৰে, লাজ পাব লাগিব পিছত। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত কাম কৰা মানে কাৰেণ্ট মাৰিছে। উঠিলা নেকি তুমি? হা আমাৰ মিচিক উঠি আহিলে। কোবাই নি দেখা আকৌ তুমি? কি হ'ল? হা কি হ'ল এটা? এয়া আমাৰ মিচিক শুই উঠিলে, আৰু মিচিকক মই অকণমান ব্ৰেড আৰু চচ দিছোঁ। সি চচ খাই খুব ভাল পায়, আৰু ব্ৰেডখন অকণমান বাটাৰত ভাজি দিছোঁ। আৰু মিচিকে খাই আছে কি? মিচিক কি খাইছা তুমি? অৰিঅ' খাইছে। আৰু মিচিকলে একাপ গাখীৰ, অকণমান পেডিয়াচিয়ৰ দি দিছোঁ। সি খাই ভাল পায় তেতিয়া। নুচুৱে কেমেৰা, ঐ কেমেৰা নুচুৱে, পিটিম আকৌ। তুমি এইটো খোৱা মা। তুমি নাই আহিলোঁ, মিচিক নাই আহিলোঁ কাৰণে সি দুখ কৰি আছে। এইটো কোন হয়? হা কোন হয় এইটো? ঐ লেন্স চুইছে চা। খাই চোৱা। ইয়াক প্ৰথম মানে চিপটো দিবলৈ ইমানেই টান। এইটো খাই লোৱা, এইটো টেষ্ট কৰি চোৱা। বেয়া পালে নালাগে খাব। এটা মই খাই দিওঁ নে? তুমিতো বেয়া পাই খচক কৰিছে ন? এবাৰ নিজে উঠাই নিজে খাই ভাল পালে। প্ৰথম চিপটো নিয়াবলৈ দিগদাৰ তাই। মিচিক গুগুচাত থিবি নি? আহিবি নি?
এইবোৰ নুঠে চশমা নলয় চশমা দেখিছে চশমাটো কেলে দিম আকৌ তোমাক চশমা লাগে দেখিছা আমাৰ ঘৰ এনেকুৱা চশমা 4-5 জোমান ভাগিলে তোমাৰ ঘৰ কেইযোৰ ভাঙিলে সি লিখিব নোৱাৰো সেইদিনাখন কটককে যোৱা 3 দিন লিখিলে মনহে বেয়া হ'ব 3 দিন মানৰ যে কটককে যোৱা ভাঙিছে ন 3 দিন মানৰ আগতে মই যে বেকা কৰি পেলালে কিন্তু উল্টা কৰি পেলালে ভাঙি পেলালে উল্টাই মোৰো ভাঙিছে ন ইয়ানে মোৰ দুজুমা ভাঙিছে কিয় নাই আলমাৰীত খাজানা আছে বুলি ভাবে আমাৰ ঘৰত কি কৰিছা মিচিক এই মালে বস্তু এটা ওলোৱা হা মালে বস্তু এটা ওলাইছে দেই মা 100K ছাবস্ক্ৰাইবাৰ হ'ল কাৰণে এটা বস্তু এটা দিম দেই মাক দেই মিচিকে খুব ফূৰ্তি পাইছে 100K ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আমাৰ মিচিকে মাক দিব মিচিক আহা এইটো দিমগে আহা এইটো লোৱা এইটো তোমাৰ 100K ছাবস্ক্ৰাইবাৰ্ছ হোৱাৰ কাৰণে তোমালৈ গিফ্ট কি হয় চোৱা খুলি মং বাপা কি আনিলা আকৌ তুমি কেতিয়া আনিলা হা আনিলো আৰু বাপৰে কেতিয়া কালাৰটো চোৱা কেনেকুৱা লাগিছে মজা কেতিয়া আনিলা তুমি এইটো কেতিয়া আনিলা আনিলো ভাল লাগিছে চেমচাঙৰ হয় নি চেমচাঙৰ হয় মোক নোকোৱাকে লৈ আনিলা মিচিকেও দি দিছে দেই মিচিকৰ আজি মাদাৰ্ছ ডে বুলি মিচিকে দিছে দেই মিচিকে মই মিলি পেলাই দিছো ন মিচিক মিচিকে ইটোৰ ওপৰত থিয় দি দে পৌৰাটোৰ ওপৰত থিয় হৈ দিলে মিচিক ৱেলকাম বুলি কৈ দিয়া মাক ৱেলকাম কৈ দিয়া সঁচাকে থেংক ইউ দেই গমেই নাপালো অন কৰা মই পেটাৰ্ণ কি মই তোমাৰ আগৰটোৱে মই চব কৰি মেলি দিছোঁ এইবোৰ তুমি ইনষ্টল কৰিলা নেকি কিবোৰ এইবোৰ আগৰ পৰাই আছে হয় নি এইটো কি হ'ল আকৌ অকণ বেলেগ বাপৰে কৰাই নাই মই আগতে চেমচাঙৰ মোবাইল একেবাৰে প্ৰথমতে ইউজ কৰিছিলোঁ আজি এতিয়া ইউজ কৰা নাই চেমচাঙৰ এবাৰ ইউজ কৰা মই ৱালপেপাৰ চেপাৰো চেঞ্জ কৰি দিছোঁ প্ৰথমতে চেলফি অকল আৰু নহয় কেমেৰাটো ছোৱালীবোৰৰ অইন কাম নাই প্ৰথমতে পাব কেমেৰা এটা চেলফি মই কেমেৰাটো চেক কৰিছোঁ কেনেকুৱা হয় মিচিক কেনি গ'ল মিচিক ফটোখন মাৰো আকৌ মোবাইলটো ফোন কৰিব নোৱাৰিলেও একো নাই চেলফি মাৰিব পাৰিব লাগিব ফটোখন মাৰিলে ৰ'বা প্ৰথম ফটোখন অফ হৈ থাকিলে কেনেকুৱা আহিছে বা ভাল আহিছে মিচুৰ লগত একপি মাৰো আকৌ মিচু এইফালে মিচিং এনিটাইম বিজিয়ে হৈ থাকে পাই সেইখন কেলে তোমাৰ নেকামে বাবু এইবোৰ নেকামে এখন দিয়া নেকামোৰে এইবোৰ ফটোখন মাৰি লওঁ আকৌ মিচিকে ৰেডিয়ে নাই ফটো মাৰিবলৈ মোৰ লগত তাৰ লগত এতিয়া ময়ো শুই ফটো মাৰিব লাগিব তাৰ লগত মিচি সেইফালে মিচিকৰ লগত কি কৰিছা তুমি এইখন পজ দিলেহে ভাল ফটো আহিব থেংক ইউ দেই একদম ছাৰপ্ৰাইজ দি দিলা লাইফত দিয়া প্ৰথমটো ছাৰপ্ৰাইজ নেকি তুমি এইটো নহবা তুমি গম পালে ছাৰপ্ৰাইজটো আগতীয়াকৈ গম পাই লোৱা নহয়
ছাছপেন্স মুভিও তাই চাব নাজানে ছাছপেন্স মুভিখন আগতে সুধি ল'ব কি হৈছে মই মুভিবোৰ সেনেকৈ নাচাওঁ মই মুভিবোৰ প্ৰথমতে কাটি 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 লাষ্টলৈ চাই লওঁ তাৰপিছতে প্ৰথম পৰা চাওঁ মই গম পাইছোঁ অকল লিমিনিউ চিৰিজবোৰ প্ৰথম পৰা চাই এই লিমিনহু যে নাম নল'বা এইটো এনেকৈ নক'বা মোৰ লিমিনিউ কথা কোন হয় এইটো লিমিনহু কোৰিয়ানটো ক'বা মন ভাল ৰাখি আছে কাৰণে একো পোৱা নাই আজি থেংক ইউ দুটা মোবাইল আছে মোৰ দুটা মোবাইল পাই একদম পুৰা খুচ একদম নেটফ্লিক্স এটাতো চাবা আহি গ'ল এখেতৰ ওচৰত এটাও ফোন নাই মোৰ যোনটো আছে সেইটো দেখিছেনে নাই জানো চিৰিয়াল ফুটা দিলে মোৰ এইটো চিৰিয়াল যে ফাটে পকিলে ফোনটো এদি কি কৰিম কোৱাচোন কি টিকটক বনাম আগতে মোৰ মোবাইলটো ভাল নাছিলে কাৰণে টিকটক বনোৱা নাছিলোঁ টিকটক বুলি যে এটা এপ আছে মই কেইদিনমানৰ আগতে গম পাইছোঁ 3-4 আগত গম পাইছোঁ টিকটক বুলিও কিবা এটা আছে বুলি টিকটক বনাম এইটো এদি থেংক ইউ সেইকাৰণে বেচেৰা মোবাইলটো ফ্ৰণ্ট কেমেৰাটো পুৰা ইউজ হ'ব মানে আধা আধি বক্সটো ফালি পেলালে দিগদাৰ হ'ব ৱাৰেণ্টি নাপামেই এনেকুৱা কচুগুটি ল'ৰা ছোৱালী কাৰ কাৰ ঘৰ আছে বাৰু সঁচাকৈ দেই কচুগুটি হয় হেডফোন জানো কিনি গ'ল মিচিক এই হেডফোন এডাল চাৰ্জাৰটো নাই দিওঁ চাৰ্জাৰটো ক'ৰবাত পেলালে চাগে দুষ্ট আৰু আজি মিচিকৰ চুলি কাটিলোঁ অঁ আজি মিচিকৰ হেয়াৰ কাট হ'ল অকণমান ট্ৰিম কৰি দিলোঁ মই কাটিলোঁ দেই চা চুলিখিনি বৰ পাতল হৈ যায় কি হ'ল পেলাই দিলে নি পেলাই দিলে হৈ যাব মিচিক বৰ বদমাচি কৰি থাকে পাই ল'ৰাটোৱে তোমাৰ কাৰখন ক'ত আছে মিচিকৰ কাৰখনৰ অৱস্থাটো কি হ'ল দেখাই মিচিকৰ লেম্বৰগিনিখন ক'ত আছে লেম্বৰগিনি এইখন মিচিকৰ এখন লেম্বৰগিনি অতি হয় লেম্বৰগিনি হয় অঁ লেম্বৰগিনি নহয় ফেৰাৰী হয় মিচিকৰ যে এখন দেখাইছিলোঁ আপোনালোকক কেইদিনমান আগতে মই এসপ্তাহৰ আগতে উলিয়াই দিছিলোঁ যে এখন অৱস্থাটো চাওকচোন কি কৰিলে আগফালৰ উইণ্ডচিল ভাগিলে আৰু কি কি হ'ল এইখন আকৌ থিয় হৈ দিয়ে সি আকৌ সেইকাৰণে দৰ্জা এইখন ঠিক হৈ আছে তেওঁ তেতিয়াহ'লে আজিৰ ব্লগটো আমি ইমানতে সামৰোঁ সামৰিবা এতিয়া মোবাইল পাই গ'লা মোবাইল পালেনো কেলে আৰু ব্লগ চব কৰি থাকিব লাগিছে নহয় এতিয়া মোবাইল টিপি থাকিব এইটো নহয় এইটো শিকিবতো লাগিব ন নতুন মোবাইল এটা অকণ শিকিবলৈ টাইম লাগে মোৰ এইটোৰ বেলেগ হয় এইটোৰ বেলেগ হয় সেইকাৰণে আজি ব্লগটো ইমানতে সামৰোঁ এইটো কেনেকুৱা পালোঁ মই ক'ম বাৰু কেনেকুৱা হয় মোবাইলটো তুমি চাগে চাই মেলি ভালেই চাগে ন নাই নাই বেয়া মোবাইল লৈ আনিছোঁ মই দোকানীক ক'লোঁ চবতছে বেয়া যোনটো মোবাইল আছে সেইটো দিব আৰু এইটো তাৰপিছত দি পঠাইছে এইটো কৈছোঁ এই তেতিয়াহ'লে আজি ব্লগটো আমি ইমানতে সামৰিছোঁ যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই মিচিক বাই বাই ক'বা নি বাই বাই কৈ দিয়া মিচিকে গাড়ী চলাব দিয়া মিচিকে গাড়ী চলাই দেখাব বাই বাই নকয়